নমস্কাৰ, মই বাবলি ফুকন। মোৰ এই প্ৰথমটো মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গুড মৰ্ণিং। এইজনী হৈছে মোৰ ছোৱালী ভাৱ্যা। তাইৰ লগত শুই উঠি অলপ খেলি ল'লোঁ। তাৰপিছত তাইক ব্ৰাছ কৰিবলৈ দিলোঁ। ব্ৰাছ কৰি তাই এক্টিং চাওক। ব্ৰাছ কৰি হৈ যোৱাৰ পিছত তাইক মই সদায় গৰম পানী খাবলৈ দিওঁ। তাৰপিছত তাইক মই জলপান বনাই খুৱাই বুৱাই আজৰি হৈ মানুহজনৰ কাৰণে পুৰি বনালোঁ। পুৰি বনাই তেওঁক খাবলৈ দিলোঁ। তাৰপিছত ভণ্টিহঁতৰ স্কুলত আজি শিক্ষক দিৱস উদযাপন কৰিছে, সেইটো চাবলৈ বুলি আমি তিনিজনী ওলালোঁ। এইগৰাকী হৈছে মোৰ মা, মই আৰু অকণমানি ওলালোঁ। তাত গৈ তাই যে কিমান ফূৰ্তি। তাৰপিছত তাত আমি বেছি টাইম নকৰি ঘৰলৈ গুচি আহিলোঁ আৰু এই চাহ কাপৰ সৈতে আপোনালোকৰ পৰা বিদায় মাগিছোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।